আজি এই ট্ৰেডটোত মই বিটকইনৰ পৰা কেনেকৈ 67 USD প্ৰফিট কৰিলোঁ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম। শিকিবলগীয়া বহু কথা আছে আৰু এক্সিট ষ্ট্ৰেটেজি কি ধৰণে লোৱা হয় চাওক। এইটো বিটকইনৰ 4 ঘণ্টাৰ কেণ্ডেলষ্টিক চাৰ্ট লগাই থোৱা আছে। প্ৰাইচ বৰ্তমান 64,400ৰ ওপৰত ট্ৰেড কৰি আছে। প্ৰাইচে আগতে 2-3 বাৰ এই পজিশ্যনত ৰেজিষ্টেন্স লৈছে, কিন্তু এইবাৰ প্ৰাইজে ওপৰলৈ গৈ ৰেজিষ্টেন্সক ছাপোৰ্ট বনাইছে আৰু মই এই ৰেড কেণ্ডেলডালৰ তলত এডাল হৰাইজেণ্টেল লাইন ড্ৰ কৰিছোঁ আৰু ৰেড কেণ্ডেলডালৰ তলত মই মেনুৱেলি ষ্টপ লছ ফ'ল' কৰি আছোঁ। মই মেনুৱেলি কৰাৰ কাৰণ এইটোৱেই যে 4-5 বছৰ এক্সপিৰিয়েঞ্চ হ'লে চাৰ্টখন দেখা পোৱাৰ লগে লগে আপোনাৰ ব্ৰেইনত এটা ষ্ট্ৰাকচাৰ বনি উঠে। এতিয়া আহক পজিশ্যন লওঁ। মই 0.05 লত বাই কৰিছোঁ। আৰু কেইঘণ্টামানৰ পাছত দেখিবলৈ পোৱা গৈছে যে মোৰ 11 USD এটা লছ দেখাই আছে, কিন্তু মই ট্ৰেডটো কণ্টিনিউ ৰাখিছোঁ কাৰণ ট্ৰেডটোৰ ওপৰত মোৰ বৰ্তমান কনফিডেঞ্চ আছে আৰু কেইঘণ্টামানৰ পাছত এটা ভাল প্ৰফিট দেখা পোৱা গ'ল। বিটকইনত প্ৰফিট কৰিবলৈ হ'লে আপোনাৰ ধৈৰ্য লাগিব, নহ'লে প্ৰফিটতকৈ আপোনাৰ লছে বেছি হ'ব। প্ৰফিট বুকিং কৰাৰ সময় আহি পৰিছে। মই কেনেধৰণে প্ৰফিট বুকিং কৰিলোঁ আপোনালোকৰ আগত দেখুৱাম। মই 4 ঘণ্টাৰ কেণ্ডেল চাৰ্টৰ পৰা 5 মিনিটৰ কেণ্ডেল চাৰ্টলৈ ছুইচ কৰিলোঁ। এতিয়া চাওক, মই দেখা পালোঁ যে 5 মিনিটৰ কেণ্ডেলে 2-3 জেগাত ডজি কেণ্ডেল ফৰ্ম কৰিছে আৰু তাৰ পাছত এডাল ৰেড কেণ্ডেল বনিছে আৰু ৰেড কেণ্ডেলডালে ডজি কেণ্ডেলক তলফাললৈ ব্ৰেক কৰিবলৈ গৈছে। গতিকে মই ইয়াতেই মোৰ পজিশ্যন ক্ল'জ কৰিছোঁ। এনেধৰণেই বিটকইনত আপুনি ট্ৰেড কৰিব পাৰিব প্ৰাইজ একশ্যন চাই। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।